লিখিলেহে লিখিম। এবাৰ পূজাত মোক বাও কাপোৰ এযোৰ লাগিব আকৌ কৈ দিছোন হেখা দিলে নেউঙে ক আচলজনীয়ে মই আমাৰ পূজা হ'লেহে আকৌ কিবা বিহুত লবি বিহুতহে কাপোৰ লয় আকৌ। এতিয়া মোক যিটিখন কৈ নাথাকিবি দেই কৈ দিছোন হেখা মোক যেনেও লাগিব। এবাৰ ক'লে বুজি নাপাও নে কিন্তু তই বিহুত লবি বুলি কৈছোং বিহুত। বিহু বিহু কৈ নাথাকিবি দেই বিহুত এনেও লমেই গেঠেলা মাক কান্দুৱা মাক চবে ললেই মই অকলে নলম না কিটো। কোনে কি লৈ থাকক মুঠতে তোক এতিয়া কাপোৰ আনি দিব নাই বিহুতহে আনি দিম আৰু। গধূলি হলে কটিয়াবলে পইচা পাও মোক পূজাত কাপোৰ এযোৰ আনি দিবলৈ নোৱাৰো হে এতিয়া। এই আগৰ কাপোৰ আছে নহয় সেইখিনিকে পিন্ধি ফালিব পৰা নাইচোন আজিলৈকে। বিহু আকৌ নতুন কাপোৰ লাগে তোক হা। এতিয়া মই পুৰণা সোপা পিন্ধি পিনে পূজাত চামগে না লাজ নালাগে না কি মোৰ। বৰ লাজ চিনি পোৱাজনী আৰু মোকে সেনেকুৱা পুৰণা এযোৰ পিন্ধিব পোৱা নাই জানিছ। সেইখন কৈ নাথাকিবি মুঠতে কাইলে মই কাকলে যাম পইচা দিবি 1200 মান। আকৌ কাকলে যায় হেনো ঘৰৰ ওচৰতে বুধবাৰ বজাৰ বহে তাৰপৰা ল'ব নোৱাৰো বৰ কাকত ল'লেহে লোৱা আৰু বস্তু ল'বগে লাগে কাকত চবে কাকতে ল'লেগে গেঠেলা মাকহেঁতেও কাকতে ল'লেগে কাপোৰ মই নলমগে না কি ময়ো কাকতে ল'মগে। হাই ভগৱান কি যে হ'ব এখন। যা এই গধূলি হোৱাৰ আগতে খৰি 2টামান খালি ল ভাত যাবলৈ খৰিয়ে নাই আজি। পিছত কি সেই সোপা দেখা নাই নে কিন্তু কিমান সোপা খালি থৈছোং। অকল কাঠ খৰিয়ে ভাত যাব পাৰে না কি বা খৰি নালাগে নেকি 2টামান। খালোং যে আকৌ সেনেকেনো। যা বাইজনীলে ফোনকে এটি মাৰি চাওঁচোন ঘৰত আছে না নাই বহুত দিন হয় সিহঁতৰ ঘৰ দিগি নোযোৱা। ৰিং গৈছে কথা যে ফোন কৰিছে দা আকৌ। ভনীয়ে হেল্ল' বাই বাউনা ডিঙিটোৰ ওপৰতে মৰাটো লৈ জীয়াই আছোংতো তোক বাউনা যি হলো কোনোমতে জীয়াই আছোং ক হেৰি ক বাই ঘৰত আছো না নাই বুলি ফোন দি মাৰিছিলোং পাৰিলে যাম বুলি ভাবিছিলোং ক তহঁতৰ ঘৰ দিগি বহুত দিন হ'ল নোযোৱা চা ক। তই যে বহুত দিন নাই অহা ময়ো চাক যামকে কলো যাবই পৰা নাই এইকেইদিন। হয়চোন যাং বুলিনো ক'ত যাব পাৰে ক ন সেই বিশ্বকৰ্মা পূজাৰ দিনাখনে ওলোৱা চাক যি হলো আহিবি জানিছ ঘৰতে থাকিম। যাম ক বাই হ'ব দে এতিয়া। হ'ব ক সেনেকে মূলা খাব নাপামে হপাই দেই কিমান হেঁচি থাকিবি আৰু। ধনী কোন দিগিহে গমন নাকতি পোনে পোনে গমন মূলা খাবলৈ দিম বুলি নিদিয়ছো। আকৌ ভনী তিনিবাৰ আছিলো মূলা এতিয়া আকৌ গুটিটোও দেখা নাই মূলা। হৈছে আৰু তোৰ লোকে মূলা খাই দাব এতিয়া তাৰপিছতহে তোৰ মূলা খাব পাম আৰু। কিটো কবি ঐ ভনী আমি লগালে এনেকুৱাই হয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন বুলি যে কয় সেইষা কবলৈও উপায় নাইকিয়া হৈছে জানিছ। এবাৰ পূজাৰ পিছতহে লগাম আৰু তাৰপিছত কিমান খাবি। ভনী আহিলি ওপৰত বহ না তলত বহ ক এতিয়া। য'ত বহিলো হ'বই খাবলৈ জানিলে চাউলে চিয়া বহিব জানিলে মাটিয়ে পিয়া। সেইষা যে হয় ক ভনী বহ সেনেকে মাতে বহ। হাই ক বাই পূজা পাইছেহি আৰু ন। বেছি দিন নাইচোন। নাই থকা সাজে পূজা বুলি কাপোৰ ললিয়ে নেকি। টানকে নকবি আমাৰ এইটোৱে শুনিব লাগিলে পাব কাপোৰ লোৱা কথা মুঠতে মুখত নুলিয়াবিয়ে। তহঁততো এনেকুৱা তাৰমানে আমৰ অকলে বুলিহে ভাবিছিলোং ক আমৰতো এনেকুৱাটোকে গুজৰি থাকে। গেঠেলা মাক কান্দা মাক এটি কাপোৰ ললেই বুলি কৈ থৈছো আমৰ এইটো। ময়ো আমাৰ এইটোক সেনেকে কৈছিলো বিহু হৈছে না তোৰ বিহু হৈছে হা বুলি ঠিকছে গালিহে পাৰিলে চাক। আমাৰ মতা গোটা একোতো বুজিয়ে নাপায় লোকৰ মতা কেইটাইনো পূজা বিহু আহিলে নালাগে বুলি ক'লেও আনি দিয়ে ন। হয়তো ক ভনী কেলেনো নহয় চবৰ মতা গোটা একেই হলেহে ক ন। এবাৰ পূজা কথা চাম বুলি ভাবিছ।
চাবিনো ঐ আগতে চোৱা জেগাবোৰতে চাব লাগিব ক মহাদেৱপুৰ কাকপথাৰ ডুমডুমা সেইবোৰতে চাব লাগিব ক আৰু আমিনো ক'ত চাংগে ক ন বাই পইচা পাতি কথাও আছেতো ন জানিছ ভনী আজিকালিনো পইচা থাকিলেই পূজা পইচা থাকিলেই বিহু আমাৰ হাতত নাই ফুটা কৰি মনটোক উৰা মাৰে যেনি তেনি যি হয় হ'ব দে ভাবিবলৈ বাদ দে আহি আছে পূজা চবে যাম আমি ডুমডুমা জীৱন দুদিনীয়া নহয় দুগুণীয়া এতিয়াই নকৰিলে ফূৰ্তি জীৱন যাব গুচি নহয় না বাই কেলেনো নহয় ঐ ভনী হয় হয় ৰদেই মই চাপাতি বনাংগে খাই পিনি যাবি নালাগে নহ'লে চাহ পানী